এই 20 জুন তাৰিখটো অসমবাসীৰ বাবে এক স্মৰণীয় দিন। এই দিনটো অসমব্যাপী এক সাংস্কৃতিক অনুষ্ঠান উদযাপনৰ দিন। অতি আড়ম্বৰপূৰ্ণভাৱে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰে বিভিন্ন সাংস্কৃতিক গোষ্ঠীয়ে এই 20 জুন তাৰিখটোত। লগতে অনুষ্ঠিত কৰি আহিছিল ৰাভা সংগীত প্ৰতিযোগিতা। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুতিথি উদযাপন কৰি আহিছিল এই 20 জুন তাৰিখটোত। কিন্তু কৰোণাক্ৰান্ত কালত যোৱাটো বৰ্ষত শিল্পীজনাৰ পবিত্ৰ মৃত্যুতিথি ভাগত মাথো শ্ৰদ্ধাঞ্জলি অনুষ্ঠানেৰে সামৰিব লগা হৈছিল। 52 সংখ্যক এইবাৰ মৃত্যুতিথি ভাগো কেৱল শ্ৰদ্ধাঞ্জলি জনাই সামৰিব লগা হ'ল। নাই কোনো সাংস্কৃতিক অনুষ্ঠান, নাই কোনো প্ৰতিযোগিতা। আজি পুৱা 9 বজাত জাতীয় অনুষ্ঠান তেজপুৰ সাহিত্য সভাই অনুষ্ঠিত কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰে শোণিতপুৰ জিলাৰ উপায়ুক্ত গোপেশ চন্দ্ৰ দাস আৰু তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই। আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত তেজপুৰ সাহিত্য সভাৰ সম্পাদক দেৱব্ৰত শৰ্মাই ৰচনা কৰা ৰাভাৰ আভা নামৰ আলেখ্যখনি শুভ উদ্বোধন কৰা হয়। ইউটিউব চেনেলৰ বাবে যুগুত কৰা ৰাভাৰ আভা নামৰ আলেখ্যখনি মুকলি কৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জ্যেষ্ঠ পুত্ৰ তথা তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই। মহান শিল্পীগৰাকীৰ পবিত্ৰ মৃত্যুতিথিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ মানসেৰে তেজপুৰ বেচেৰিয়াৰ নৱাগতা চেমনীয়াৰ কণ্ঠেৰে শিল্পীজনাৰ গীত গাই গভীৰ শ্ৰদ্ধাঞ্জলি জনায়। সুকণ্ঠী গায়িকা মূৰ্ছনা শিৱম আৰু নিয়ৰকণা বৰাই পৰিৱেশন কৰা বিষ্ণু সংগীতত বাদ্যযন্ত্ৰত সহযোগ কৰে ক্ৰমে ডক্টৰ হেমন্ত জ্যোতি নাথ, মনোজ নাথ, মৃদুল দাস আৰু ৰূপজ্যোতি পল্লৱ জ্যোতিয়ে। নিউজ মিডিয়াৰ এক বিশেষ প্ৰতিবেদন। Guru
ঘৰ মিছা মায়া বাজি বুহাই কোন ৰঙে দুয়োটা খুটাৰে যুগৰে মাৰৰি তাতে চিৰিকে মন চতি দুয়োটা খুটাৰে যুগৰে মাৰৰি তাতে চিৰিকে মন চতি ধুনীয়া বৰে ঘৰ যতনে সাজিলি কৰিলি শুৱনি ভেটি অ তোৰ দিনে দিনে জহি পৰিব দিনে দিনে জহি পৰিব ৰঙা গাৰে গৰে মাটি ফুল ৰঙে ৰঙত বান্ধি চঘৰ মিছা মায়া বাজি গোসাই কোন ৰঙে ৰঙত বান্ধি চঘৰ মিছা মায়া বাজি গোসাই কোন ৰঙে ৰূপৰে থাপিলি ঘূৰে বন্তি গছা বাহিৰে জ্বলালি খলা ৰূপৰে থাপিলি ঘূৰে বন্তি গছা বাহিৰে জ্বলালি খলা মুধৰে ওপৰে শুভে মণি টুটা ৰাণীৰা গতে মালা দিলে তাল বাজিলে তালে ধুলে বালে দিলে তাল বাজিলে তালে ধুলে বালে আজি উৰুকাৰে ৰাতি অ তোৰ দিনে দিনে জহি পৰিব দিনে দিনে জহি পৰিব ৰঙা গাৰে গৰে মাটি কোন ৰঙে ৰঙত বান্ধি চঘৰ মিছা মায়া বাজি গোসাই কোন ৰঙে ৰঙত বান্ধি চঘৰ মিছা মায়া বাজি গোসাই কোন ৰঙে বৰকৈ আহিলে হিলে বৰষুণে চাল পৰো পৰো কৰে বৰকৈ আহিলে হিলে বৰষুণে চাল পৰো পৰো কৰে মলয়া বাছাতি জোৰকৈ বলিলে চাকিনো বুলো মুখৰে তাতো পৰিলে চুৰিও পকিলে বয়সেও দিলে তোৰ ফাটি অ তোৰ দিনে দিনে জহি পৰিব দিনে দিনে জহি পৰিব ৰঙা গাৰে গৰে মাটি কোন ৰঙে ৰঙত বান্ধি চঘৰ মিছা মায়া বাজি গোসাই কোন ৰঙে ৰঙত বান্ধি চঘৰ মিছা মায়া বাজি গোসাই কোন ৰঙে ৰঙত বান্ধি চঘৰ মিছা মায়া বাজি গোসাই কোন ৰঙে ও মোৰে নাওৰ ভৰসা নাই ৰে হে স্বামী নাওৰ ভৰসা নাই ৰে উপরে তপত বেলি তলে তপত বালি বুকুত শুকান জুই জ্বলে নৈৰে বুকুতে চাকনৈয়া ঘূৰিছে নৈৰে বুকুতে চাকনৈয়া ঘূৰিছে বৈছে পগলাৰ দৰে উপায় নে দেখি মোৰে নাৱৰীয়া গোবিন্দৰ নাম গায় ৰে হে স্বামী গোবিন্দৰ নাম গায় ৰে এ মোৰে নাওৰ ভৰসা নাই রে ধন্যবাদ।